নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া জ্যোতি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি দেখিছে এইটো এটা মাংসৰ ৰেচিপিয়ে লৈ আহিছোঁ, কিন্তু ইয়াত মই একেবাৰে এক টোপালো তেলৰ ব্যৱহাৰ কৰা নাই। এতিয়া ৰেচিপিটো চাওঁ আহক। সেয়া মাংস লৈছিলোঁ আধা কেজি, আৰু এইফালে লৈছোঁ মই পিঁয়াজ মিক্সিত পিচি লৈছোঁ, গাখীৰ লৈছোঁ আধা বাতি, জিৰা বটি লৈছোঁ, আদা নহৰু বটি লৈছোঁ, আলু, শুকান জলকীয়া পিচা, নিমখ হালধি, জলকীয়া গুড়ি, জিৰা গুড়ি আৰু গৰম মছলাৰ গুড়ি, এইখিনি মই মছলা ল'লোঁ। এতিয়া এই ৰেচিপিটোত মই অকণমানো তেল ব্যৱহাৰ নকৰোঁ আজি। এতিয়া ইয়াত মই প্ৰথমে পিঁয়াজখিনি দি ল'লোঁ, এটা বাতিত গোটেইখিনি একেলগে দি ল'ব। জিৰা বটাখিনি দিলোঁ, হাতেৰেই ব্যৱহাৰ কৰিব, কাৰণ হাতেদি কৰিলে কামটো বেছি ভাল হয়। নিমখ হালধি দি দিলোঁ সোৱাদ অনুসাৰে, আদা নহৰুৰ বটা, জলকীয়া বটা, শুকান জলকীয়া 2টা পিচি লৈছিলোঁ, আৰু এয়া শুকান মছলাখিনি। এইখিনি এতিয়া আপুনি ভালদৰে হাতেৰে মোহাৰি সানিব। সানি লোৱাৰ পাছত ভালদৰে মোহাৰিব, যাতে ধুনীয়াকৈ চিকেনখিনিত মছলাখিনি লাগি যায়। তেনেদৰে সানি ল'ব হাতেৰে। আৰু ইয়াৰ পাছত আমি অলপ অলপকৈ ইয়াত গাখীৰখিনি দি আকৌ সানি যাম। প্ৰথমে অলপ দিব, দি ভালদৰে মোহাৰি সানিব, একদম ভালদৰে সানিব। হাতা লোৱাতকৈ বা চামুচ লোৱাতকৈ হাতেৰে সানিলে বেছি ভাল হয়। এনেদৰে মই আধা বাতি গোটেইখিনি দিম গাখীৰ, যিহেতু তেল অকণো ইউজ নকৰোঁ। এইদৰে আপুনি দৈ দিও সানিব পাৰে, দৈ নাথাকিলে গাখীৰো দিব পাৰে। এতিয়া আলুখিনিও মই দি অলপ সানি দিম গোটেইখিনি। আলুখিনিও আজি মই ভাজা নাই, কাৰণ তেল ব্যৱহাৰ নকৰোঁ বুলি কৈছোঁ। এতিয়া এইখিনি ভালদৰে সানি হোৱাৰ পাছত মই আধা ঘণ্টামানৰ কাৰণে এইখিনি ঢাকি ৰাখি দিম। এইদৰে ঢাকি মই আধা ঘণ্টামানৰ কাৰণে ৰাখি দিলোঁ। তাৰপাছত মাজতে মই এবাৰ এইকেইটা নিদিলোঁ, গতিকে দি দিলোঁ গৰম মছলা, ইলাচি, লং আৰু ডালচেনি। এইফালে কেৰাহীটো পাতি ল'লোঁ আধা ঘণ্টাৰ পাছত। এতিয়া ডাইৰেক্ট মই এই মাংসখিনি কেৰাহীটোত বাকি দিলোঁ, দি ভালদৰে লৰাই দিব। প্ৰথমে গেছটো বেছি বঢ়াই নাৰাখিব, অলপ কমাই লৈ ভালদৰে মাংসখিনি কেৰাহীটোত দি লৰাই দিব। ভালদৰে লৰাই দি এতিয়া ভজাৰ কোনো কাৰণ নাই। এতিয়া আমি এই মাংসখিনি ঢাকোন দি গাপতেই সিজাম। ইয়াত আৰু কৰিবলগীয়া বিশেষ একো কাম নাই আমাৰ, কাৰণ সকলোখিনি দিয়ে দিলোঁ। এয়া দেখিছে মাংসখিনিৰ ওপৰত একদম কি ধুনীয়া এটা চামনি উঠিছে, দেখিছেনে? আৰু গোন্ধটো ইমান সুন্দৰ ওলাইছিলে, খুব ভাল লাগিছিল খাই। দেখিছে, তেলবোৰ নোখোৱাকৈও আমি ধুনীয়াকৈ মাংসৰ তৰকাৰী বনাব পাৰোঁ। গতিকে এবাৰ ট্ৰাই কৰি চাব। এইখিনি মোৰ মই মিক্সিটো আওখালি লোৱা পানীখিনি ইয়াতে দি দিছোঁ। তেলৰ চামনি এটা উঠি গৈছে, দেখিছে? যিহেতু মই ইয়াত গাখীৰ দিছিলোঁ আৰু মাংসৰ এটা তেল থাকেই নিজৰে, গতিকে এই তেলখিনিৰে ধুনীয়াকৈ ওপৰত এটা তেলৰ চামনি উঠিছে। সেইখিনি এতিয়া আধা ঘণ্টামান ভালদৰে নিসিজালৈকে আমি উতলাই ভাজিম। এয়া দেখিছে তেল। কোনোবাই ক'বনে বাৰু ইয়াত তেল নাই দিয়া বুলি, কিন্তু সঁচাকৈয়ে ইয়াত তেল নিদিয়াকৈ মাংসখিনি খুব ধুনীয়াকৈ এটা টেষ্ট উঠিছে। গতিকে এবাৰ আপোনালোকেও ঘৰত বনাই চাবচোন, ট্ৰাই কৰি। খুব ভাল লাগে আৰু হেল্ডিও হয়, যিহেতু তেলৰ প্ৰয়োগ নহয়। তেলটোৱে আমাৰ বহুতেই ক্ষতি কৰে। গতিকে আলু আৰু মাংসটো সিজি গৈছে ধুনীয়াকৈ। মোৰ ৰেডি হৈ গৈছে অলৰেডি। আশা কৰিলোঁ ৰেচিপিটো ভাল পালে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে এদিন ট্ৰাই কৰি চাব নিশ্চয়। আৰু মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। লগতে ধন্যবাদ জনালোঁ, আৰু আজিলৈ ইমানতে বিদায় জনালোঁ।